बाक्सानि नावहालियाव बिटिआरनि मावफुं सोद्रोमा प्रमद बर' नावहालियाव नुजाथिनानै गोबां बोसोर जानाय दंफांनि दालांखौ नायफैदों। दिनै बाक्सानि नावहालियाव बिटिआरनि मावफुं सोद्रोमा प्रमद बर'आ नुजाथिफैनानै रायजोनि जानानै माखासे खोथा बुङो। गोबाव समनिफ्रायनो बिटिसिनि सरकार थानाय समावबो बे दंफांनि दालांखौ रावबो मावाखैमोन आरो खबर लायाखैमोन। दिनै बे दंफांनि दालांखौ गोदानै लुफुंनायनि बाथ्रा बुङो। गासै रायजोफोरा भारत उदांस्रिनि 73 बोसोर उनावबो बायरेले दंफांनि दालांजों खैफोदनि गेजेरजोंबाबो थांलाय फैलाय खालामबोगासिनो रायजोफोर आरो लोगोसे फरायसा फरायसुलिफोरा थांलाय फैलायनि थाखाय जेंना जेंसि जाबोनांदों। दिनै बे दालांखौनो सोलायनानै खम समनि गेजेरावनो दालांनि खामानिखौ लुफुंगोन होननानै खोथा होयो नावहालि गामिनि रायजोफोरनि सिगाङाव। बिटिआरनि मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनाय समाव लोगोसे थाफायो बाक्सा जिल्लानि बिजेपिनि आफादगिरि शरद शर्माजों लोगोसे बिजेपि दोलोनि सोद्रोमाफोरजों लोगोसे इउपिपिएल दोलोनि गासै मावथिफोरा बाहागो लायो। आमार इनफ्रास्ट्राक्चारर किछुमान पैसा आछे आगर पराय आरो এইবিলাক गुटी ब्रिज लिस्ट करा হৈ গৈছে। प्राय 11 किलोमीटर ब्रिज आमी नतुनके बनाम। ইয়াত এখন ব্রিজও আছে আৰু কোকলাবাৰীত বহুত ব্রিজ আছে। আগৰ सरकारों दिन जी हाफडान हो थकिले সেইবিলাকো আমি উইথড্ৰ কৰাই পেলাই যেহেতু কৰা নাই 7 বছৰে 5 বছৰে সেইবিলাক সব মানে উইথড্ৰ কৰাই পেলাই এটো নতুনকে এটা টেন্ডাৰ হ'ব সেই দলংবিলাক হৈ যাব। কথা হৈছে কি যে এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক গাঁও আজিৰ নহয়, এটো বহুত বছৰৰ পৰা মানে কিছুমান 100 বছৰ 150 বছৰ এইবিলাক গাঁওবিলাক এইবিলাক বসবাস কৰি আছে। আজিলৈকে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপমেণ্ট কৰিব নোৱাৰাটো সেইটো খুব আনফৰ্চুনেট। তো সেইকাৰণে আমাৰ চৰকাৰৰ সময়ত আজি ইতিমধ্যে আমি प्राय 2000 किलोमीटर रास्ता लिस्ट कर पे मुख्यमंत्री डांगरीर লগত कथा पाति आसो जे সেই रास्ताखिनि आमी अति शीघ्रे पाई गले এই रास्ता निर्माण करिब पारिम और आमार तरफर পৰা आमी এইবাर प्राय 100 कोटी टकार रास्ता और दलং बनाबले गई आसो। एटु बहुत बছৰৰ পৰা কৈ আছে, आशा करिब नालागे, कोनो आशा करिब नालागे, कामटोहे करिम। मैं आगर পৰা কৈ आसो, मोर चिंताबिलाक अलप उल्टा। बहुत आपुनि धरि लक कम दिনৰ ভিতৰতে बहुत बेसि दिन हले खूब 1.5 माह 2 माहर भितरते काम आरम्भ হ'ব। समस्याটো আমাৰ এদিনীয়া সমস্যা নহয়, এটো আমাৰ নাওহালি বজাৰ আৰু ঘগাপাৰ হৈ ভেবলা বড়োপাৰালৈকে এইটো ৰাস্তাটো সংযোগী ৰাস্তা হয়। গতিকে এই ৰাস্তাটোত কি হৈছে, এই দলংখন ইমান দিন হ'ল যে ইয়াক মানে কোনো ধৰণৰ ৰিপেয়াৰিঙো নাই, কোনো ধৰণৰ ব্যৱস্থা আমাৰ কৰা নাই। দলংখন লগতে আমাৰ ৰাস্তাটো আছে। ইয়াতে আমাৰ নাওহালি লক্ষ্মী হাইস্কুল আছে। এই হাইস্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰী এই দলংখনৰ ওপৰেৰে পাৰ হয়, তো ইয়াত বহুত দুৰ্যোগ হৈ গৈছে। কেতিয়াবা ছাত্ৰ ছাত্ৰী মানে নদীত পৰিও গৈছে এই দলংখনৰ পৰা। গৰু ছাগলী পাৰ হোৱাৰ ক্ষেত্ৰত বা ইয়াৰে যিখিনি ৰাইজ আছে, এই ৰাইজখিনি যদি বস্তু কিবা বেপাৰ বাণিজ্যৰ কাৰণে ধান বিক্ৰী কৰিব লগা হয়, গাছ বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে এই দলংখনৰ ওপৰে পাৰ হ'ব নোৱাৰে। গতিকে এইটো এটা খুব ডাঙৰ সমস্যা হৈ আছে। গতিকে আমাৰ আজি বিটিআৰচি প্ৰমোদ বৰদাই যি আশ্বাস দিলে যে এইখন তেওঁ মানে খুব কম দিনৰ ভিতৰতে কৰি দিব। গতিকে তাৰ কাৰণে আজি আমি আচলতে ৰাইজ সঁচাকৈ আনন্দিত হৈছোঁ। গতিকে যিমান সোনকালে পাৰে ৰাইজে ইয়াৰে যে ইঞ্জিনিয়াৰৰ লগত লগ হৈ গোটেই কামখিনি কৰাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে।